এক্সেছ বাৰে লাভ ৰিলেশ্যন, এনজাইটি, ডিপ্ৰেশ্যন, আপোনালোকৰ বহুদিনীয়া বেমাৰ, কেঞ্চাৰ বেমাৰলৈকে ভাল হৈ গৈছে এক্সেছ বাৰে। এক্সেছ বাৰ্ছনো কি আমি আজি বিতংকৈ জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক এক্সেছ বাৰ কি হয় আচলতে মই গোটেইখিনি আপোনালোকক ক'ব চেষ্টা কৰিম। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি এটা নতুন টপিকৰ ওপৰত কথা পাতিম। আপোনালোকে চাগে ইউটিউবত আজিকালি পায়ে থাকে বা ইউটিউব হওক, ফেচবুক হওক, ছ'চিয়েল মিডিয়াত সকলোতে পায়ে থাকে চাগে এক্সেছ বাৰ্ছ। এক্সেছ বাৰ্ছনো কি আমি আজি বিতংকৈ জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক এক্সেছ বাৰ কি হয় আচলতে মই গোটেইখিনি আপোনালোকক ক'ব চেষ্টা কৰিম। এক্সেছ বাৰ ল'লে কি হয়, এক্সেছ বাৰে কি কাম কৰে, আপোনালোকে চাগে চাই আছে, কিছুমানে নাচায়ো আৰু মানে গোটেই ভিডিঅ'টো নাচায়, কিন্তু গোটেই ভিডিঅ'টো চাব নাপাহৰিব। আৰু ইয়াত বহুত আপোনালোকক কিছুমান গিফ্টটো মই কৰিম, সেইখিনি আপোনালোকে লাষ্টলৈকে চাই থাকিব। কিছুমান বস্তু ধুনীয়া ধুনীয়া বস্তু আপোনালোকক ক'ব চেষ্টা কৰিম। আচলতে সেইবিলাক জানিবলগীয়া কথা আমি। আৰু এই স্পিৰিচুৱেলি জাৰ্ণিটোত সকলো আহিবই লাগিব এদিন, আৰু ময়ো তেনেকৈ এদিন ভিডিঅ' চাই চাই স্পিৰিচুৱেল জাৰ্ণিটোত আহিছিলোঁ। তাৰপিছত আজি এক্সেছ বাৰ প্ৰেক্টিশ্যনাৰ হ'লোঁ আৰু এক্সেছ বাৰ ময়ো শুনি আছিলোঁ বহুত দিনৰ পৰা। আজি এক্সেছ বাৰ প্ৰেক্টিশ্যনাৰ হ'লোঁ আৰু আপোনালোকক বাৰ্ছ ৰান কৰিব পাৰিম। আৰু যদি আপোনালোকে মোৰ ওচৰত বাৰ্ছ লওঁ বুলি ভাবে তেতিয়া আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু এটা আপোনালোকক কথা মই কৈ দিওঁ, যদি এক্সেছ বাৰৰ আপোনালোকে ক্লাছ কৰিব বিচাৰে স্বপ্নম কাশ্যপৰ ওচৰত কৰিব পাৰিব। মই তেওঁৰ নাম্বাৰটো দি দিম, আপোনালোকে তেওঁ বহুত ধুনীয়াকৈ শিকায়। আচলতে নোৱাৰা কথাটো বাৰ 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 শিকাব চেষ্টা কৰে। আৰু আপোনালোকে তেওঁৰ ওচৰতো প্ৰাইভেট হওক বা গ্ৰুপ ৱাইজ হওক আমি কিছুমান ক্লাছ এৰেঞ্জ কৰোঁ, সেই ক্লাছবিলাকত আপোনালোকে এটেণ্ড কৰিব পাৰিব। আৰু মই লিষ্টখনো দি দিম তেওঁৰ ভাগৰ। আৰু মোৰ লগত যদি আপোনালোকে ছেশ্যন ল'ব বিচাৰে তেতিয়া আপোনালোকে গুৱাহাটীতো ল'ব পাৰিব, বা আমি য'ত য'ত যাওঁ আমাৰ লিষ্টখন দিয়ে দিওঁ আপোনালোকক, তাতো আপোনালোকে আমাক কণ্টেক্ট কৰি ছেশ্যন ল'ব পাৰিব মোৰ পৰা আৰু তেওঁৰ পৰা ক্লাছ ল'ব পাৰিব। মই এক্সেছ কনচিয়াছনেছনো কি হয়, আচলতে মই কেনেকৈ পাইছিলোঁ, মই কেনেকৈ এই জাৰ্ণিটোত আহিলোঁ, সেইখিনি ক'ব বিচাৰোঁ আজি অলপ। মই গোটেইখিনি যিহেতু মোৰ চেনেলত মই এক্সেছ বাৰ্ছনো কি আজিলৈকে কোৱা নাই। আৰু এক্সেছ বাৰ্ছ হ'ল এটা থেৰাপি, এক্সেছ বাৰ্ছ ছেশ্যন কিছুমানে কয়, কিছুমানে মানে চব ভাষাত যাৰ যি ভাষাত বুজি পায় আৰু তেওঁলোকে তেনেকৈ কয়। এক্সেছ বাৰ হ'ল 32টা পইণ্টছত মানে আমাৰ হাতেৰে একদম কোমল স্পৰ্শ কৰি মানে স্পৰ্শ চিকিৎসা হয়। আচলতে যিমান লেতেৰা বস্তু বা আমাৰ মোবাইলটোত যিহেতু আপোনালোকে গম পায়, মোবাইলটো যেতিয়া আমাৰ মেমৰি বা আমাৰ যি ৰেম থাকে ফুল হৈ যায়, যেতিয়া আমি কি কৰোঁ, আমি ডিলিট কৰি দিওঁ। তেনেকৈ আমি আমাৰ সৰুৰ পৰা যিখিনি বস্তু আমাৰ লেতেৰা বস্তু জমা হৈ আহিছে ব্ৰেইনত বা আমাৰ চিন্তাধাৰা, গোটেইখিনি আমি ডিলিট কৰি দিওঁ এক্সেছ বাৰ ছেশ্যন দি। আপোনালোকে যেতিয়া এক্সেছ বাৰ থেৰাপি ল'ব তেতিয়া আপোনালোকৰ সেই বস্তুখিনি আমি ডিলিট কৰি আকৌ এটা নতুন বস্তু ক্ৰিয়েট কৰোঁ, মানে আৰু নতুন নতুন চিন্তা আপোনালোকক যিবিলাক এতিয়া আপোনালোকৰ কিছুমান ব্লকেজ আছে, আপোনালোকৰ কিছুমান হ'বলগীয়া কাম ৰখি থাকে, মানে আপোনালোকে ৱেটো বিচাৰি নাপায়, সেইবিলাক আপোনালোকে ৱে বিচাৰি পাব। নতুন যিবিলাক আপোনালোকে কিছুমানে জব পোৱা নাই, মানে কিছুমান চিন্তা ভাৱনা কৰি থাকে এইটো পাম নে নাপাম, সেইবিলাক আপোনালোকৰ গোটেই ৰাস্তাবিলাক খুলি যাব। আৰু এক্সেছ বাৰ্ছে বহুত আপোনালোকে চাব ভিডিঅ' লাগিলে, বহুতৰ লাইফ চেঞ্জিং কৰি দিছে। আজিকালি মেজিকেল হয়। এক্সেছ বাৰ ছেশ্যন এটা আপোনালোকে লৈ চাব, তেতিয়া আপোনালোকে গম পাব। এক্সেছ বাৰে লাভ ৰিলেশ্যন, এনজাইটি, ডিপ্ৰেশ্যন, আপোনালোকৰ বহুদিনীয়া বেমাৰ, কেঞ্চাৰ বেমাৰলৈকে ভাল হৈ গৈছে এক্সেছ বাৰে। এক্সেছ বাৰে বহুত ডাঙৰ ডাঙৰ টেষ্টিমনিয়েল আছে, সেইখিনি আপোনালোকক মই স্বপ্নম কাশ্যপৰ যোনটো ইউটিউব চেনেল লিংক দি দিম, তাতো বহুত ছাকচেছ ষ্টৰি আছে, আপোনালোকে চাব পাৰিব। মানে বহুত ষ্টৰি আছে এক্সেছ বাৰ ছেশ্যন লৈ আপোনালোকে গম পায়, আৰু আপোনালোকে চাই আছে এক্সেছ বাৰনো কি হয়। যিসকলে চাই থাকে তেওঁলোকে চায়েই আচলতে। আৰু লাভ ৰিলেশ্যনত ব্ৰেকআপ
হোৱাৰ পৰা যেতিয়া ছেশ্যন ল'ব আহে আমি বহুত তেনেকুৱা ক্লাইণ্ট পাওঁ ছেশ্যন ল'ব আহে ছেশ্যন ল'ব আহি পিনি কয় এনেকৈ ব্ৰেকআপ হয় তাৰপিছত তেওঁলোকে ৰিজাল্ট জনায় যে আমাৰ এনেকুৱা ৰিলেশ্যনশ্বিপটো বহুত আগতকৈ ঠিক হৈ গ'ল এক্সেছ বাৰ লোৱাৰ পিছত মানে বহুত এনেকুৱা বহুত ছাকচেছ ষ্টৰি আছে আচলতে এক্সেছ বাৰ লোৱাৰ পিছত কিছুমানৰ বহুতদিনীয়া বিষ 10 বছৰ ধৰি বিষত ভুগি থাকে সেই বিষবিলাকো এক্সেছ বাৰ ছেশ্যন লোৱাৰ পিছত ঠিক হৈ যায় আৰু কিছুমানে এটা প্ৰশ্ন কৰিব ইয়াত মই গম পাইছোঁ প্ৰশ্নটো হ'ল মানে কি সুধিব এক্সেছ বাৰ ছেশ্যন লোৱাৰ পিছতে লগালগ ভাল হ'বনে মই সেইটোও কৈ দিব বিচাৰিছোঁ কিছুমানৰ এটা ছেশ্যনতে সকলোখিনি ভাল হৈ যায় আৰু কিছুমানৰ বেছি ব্লকেজ থাকিলে তেতিয়া 2-3টা ছেশ্যন লোৱাৰ পিছত ঠিক হৈ যায় সেইটো আপোনালোকে সুধিব ন কমেণ্টত সেইটো কাৰণে মই সেইটো আগতেই কৈ দিছোঁ আপোনালোকে বেছি ব্লকেজ থাকিলে 2-3টা ল'ব পাৰে যদি আপোনালোকৰ ব্লকেজ যদি বেছি নাই আপোনালোকে এটা ল'লে আপোনালোকে গম পাই যাব কিন্তু বহুত দিনীয়া ব্লকেজ থকা মানুহে এটা লৈও গম পাইছে ৰিজাল্ট পাইছে আৰু 100% পাবই আপোনালোকে কিন্তু নিজে পজিটিভ হ'ব আৰু কিছুমান আছে কিছুমানে মানিৰ কাৰণে ল'ব আহে ফাইনেন্সিয়েল গ্ৰ'থৰ কাৰণে ল'ব আহে মানে এক্সেছ বাৰ ল'ম মই পইচা পামনে কিন্তু বস্তুটো কি হয় আপোনালোকে সেইটো বাৰু ঠিকেই আছে আপোনালোকৰ সেই ধাৰণাটো ঠিক আছে কিন্তু এক্সেছ বাৰ লোৱাৰ পিছতে যে আপোনালোকৰ মানি ফ্ল' হ'ব তেনেকুৱা নহয় মানি তাত কণ্ট্ৰল কৰি দিয়া হয় ক্ৰিয়েটিভ যোনবিলাক মানি অহা ৰাস্তা আপোনালোকৰ যোনটো ক্ৰিয়েটিভিটি ক্ৰিয়েট কৰে মানে তাত সেইটো কাৰণে আপোনালোকক নতুন নতুন ৱে দিয়ে সেইটো হয় আৰু কিছুমানে কিন্তু চাওক এতিয়া এক্সেছ বাৰ লৈ আপোনালোকেতো বহি থাকিলে নহ'ব বোলে এক্সেছ বাৰ ল'লোঁ বহি আছোঁ মই মানি আহি থাকিব আপোনালোকে এক্সেছ বাৰ লোৱাৰ পিছত আপোনালোকে কাম কৰিব লাগিব তেতিয়া আপোনালোকক ভাল ভাল নতুন ৱে দেখাব চিন্তাবিলাক ভাল হ'ব চিন্তা ধাৰণা সকলোখিনি ভাল হ'ব আপোনালোকৰ ভাল ভাল মনলৈ চিন্তা আহিব ভাল ভাল ৰাস্তাবিলাক দেখাব আপোনালোকৰ ডিপ্ৰেশ্যন এনজাইটি আপোনালোকে এটা ছেশ্যন লোৱাৰ পিছতে গম পাই যাব সেইখিনি গোটেই আপোনালোকৰ গোটেই চিন্তাখিনিয়ে আচলতে চেঞ্জ হৈ যাব আপোনালোকৰ এক্সেছ বাৰ লোৱাৰ পিছত আৰু এটা মই কথা ক'ব বিচাৰোঁ এইটো বাৰু ছেশ্যন মই দিম আপোনালোকক আপোনালোকে মোৰ পৰা হাতৰ পৰা ল'ব যদি আপোনালোকে ক্লাছ ল'ব বিচাৰে স্বপ্নম কাশ্যপক কণ্টেক্ট কৰিব পাৰে আমাৰ 2জনৰ নাম্বাৰে থাকিব আৰু এটা কথা ক'ব বিচাৰোঁ ঘৰখনত আচলতে 4-5জন যি মানুহ পৰিয়াল হওক পৰিয়াল এজন সদায় এক্সেছ বাৰ প্ৰেক্টিশ্যনাৰ থাকিবই লাগে যিহেতু ঘৰখনৰ পৰিৱেশটো আপোনালোকৰ ভাল হৈ থাকিব সকলোকে এক্সেছ বাৰ ৰান কৰাৰ লগে লগে তেওঁৰ গোটেই ঘৰখনৰ এটা পজিটিভিটি ক্ৰিয়েট হ'ব আৰু সকলোৰে ভাল হ'ব তাৰপিছত ঘৰখনত ঠিক কৰাৰ পিছত তেওঁ আকৌ সেইটো বিজনেছ পাৰপাছটো ল'ব পাৰে তেওঁ নিজৰ কথা বোলে ঘৰখনতে মই দি থাকিম সেইটো কৰিব পাৰে যিসকলে এক্সেছ বাৰ চাই থাকে বা এক্সেছ বাৰ ল'ম বুলি ভাবি আছে বা ক্লাছ ল'ম বুলি ভাবি আছে আপোনালোকে দেৰি নকৰিব জল্দি গৈ কণ্টেক্ট কৰক আমাক ভয় নকৰিব ফোন কৰিব কিছুমান মেছেজত সুধি থাকে ভয় নকৰিব আমাৰ টিমক ফোন কৰিব আপোনালোকে ফোন কৰি পাব আৰু বেলেগৰ কথা নাজানো আমি ৰিপ্লেটো আমাক জল্দি পাব আৰু ফোন কৰিলেও আমাক পাই যাব আমি বেলেগৰ লিখীয়া নাজানো বেলেগে কি কৰে আমাৰ আপোনালোকে জল্দিছে ৰিপ্লে পাব আৰু আমি এটা কৈ দিওঁ মই গুৱাহাটীৰ কথাটো কৈ দিওঁ গুৱাহাটীত এটা ক্লাছ এৰেঞ্জ কৰিব গৈ আছোঁ 8 তাৰিখে সেই ক্লাছটো যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন চলি আছে মই সেইটো কথা কৈ দিছোঁ আৰু ইকিটা ক্লাছ মই আপোনালোকক ছাইডতে লগাই দিছোঁ আপোনালোকে দেখিছে আৰু নাম্বাৰকেইটা আমাৰ ফ্লেছ হৈ আছে আপোনালোকে দেখিছে কণ্টেক্ট কৰিব পাৰে আৰু মই সেইখিনিয়ে কথা ক'লোঁ আপোনালোকক এক্সেছ বাৰনো কি হয় 32টা পইণ্টছ থাকে সেই পইণ্টছত আমি আমাৰ হাতেৰে টাচ কৰোঁ আৰু পূৰা নৰমকৈ বা হাতৰ স্পৰ্শ দ্বাৰা এই চিকিৎসাটো বা থেৰাপিটো ছেশ্যনটো দিয়া হয় আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰে আৰু লোৱাটো মানে আজিকালি চাওক আজিকালি দিনত সকলো এনজাইটি ডিপ্ৰেশ্যন সকলোৱে হৈ থাকে কিন্তু কিছুমানে ক'ব পাৰে কিছুমানে ক'ব নোৱাৰে কিছুমানৰ ৰিলেশ্যনশ্বিপ বহুত কিছুমানৰ বেয়া থাকে আপোনালোকে গম পায় হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপ বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যেনেকুৱা ৰিলেশ্যনশ্বিপ ঘৰখনৰ মানে পৰিয়ালটোৰ ৰিলেশ্যনশ্বিপ এনেকুৱা আপোনালোকৰ বহুতৰে এনেকুৱা চলি থাকে আচলতে আজিকালি স্বাভাৱিক কিছুমানে খুলি কয় কিছুমানে নকয় সেইটো কাৰণে আপোনালোকে এটা ছেশ্যন লৈ চাওক বা
ঘৰখনত এজনে ক্লাছ লৈ থওক, তেতিয়া আপোনালোকৰ নিজৰ কাৰণেও ভাল আৰু পুৰে পৰিৱেশটোৰ কাৰণে ভাল, ঘৰখনৰ কাৰণেও ভাল। যদি আপোনালোকে ভিডিঅ'টো বুজি নাই পোৱা তেন্তে আপোনালোকে কণ্টেক্ট কৰিব আমাক, আকৌ আমি বুজাই দিম আপোনালোকক যদি আপোনালোকে বুজি পোৱা নাই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্ট এটা কৰিব। আৰু আপোনালোকক আমি ধুনীয়া ধুনীয়া গিফ্ট দিম, এক্সেছ বাৰ ছেশ্যন হওক আৰু কিছুমান গিফ্ট হওক, আমি ক্ৰিষ্টেল হওক আপোনালোকক গিফ্ট দিব চেষ্টা কৰিম। খালি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে আপোনালোকে নতুন নতুন স্পিৰিচুৱেল ভিডিঅ'বিলাক পাব। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ শুভৰাত্ৰি, এটা নতুন ভিডিঅ'লৈ লগ পাম। আৰু ইউনিভাৰ্ছে সকলোকে ভালে ৰাখক আৰু ভালে থাকক সকলো। আজিলৈ বাই বাই।